এয়া দুলমণিৰ পাৰ্লাৰত মই আহি পাই গ'লোঁ নগাঁৱত 10:30 বজাত পাই গ'লোহি আৰু আমাৰ বাজনী মৰমৰ বাজনী পাৰ্লাৰত সোমালোঁ আৰু এয়া তাইৰ ঘৰ আৰু এইখন ধাবা তাইৰ ইয়াতে চব আছে এইখন ধাবা আৰু এইটো তাইৰ ল'ৰাটো তুমি চাইছিলানে নাই চাইছোঁ ভাল তোমাৰ খবৰ ন এতিয়া আজি পূজা ক'ত চাবা বিয়া আছে চাগে নোৱাৰিম আজি পূজা চাব নোৱাৰিবা ঠিক আছে এতিয়া আমি 12টাত কি কৰিম মায়ে মোক চুলিকেইডাল অকণমান লিংলিঙীয়াকেইডাল কাটি দিব আৰু থ্ৰেডিংটো কৰিম কৰিয়ালৈকে আমাৰ পপী মাইনা আহি আছে মিছেছ ইণ্ডিয়া চয়নিকা কোঁৱৰ আৰু তুমিও দেখা হ'বা আৰু তাই ডুবাই যাবগৈ যিহেতু আমি দুজনী মিট কৰিম আৰু আহি পেলাই তাৰপিছত আকৌ মই ধিং যামগৈ আইজনী ধিং যামগৈ মাক দেখুৱাম কিয় মাক দেখুৱাবৰ কাৰণে লৈছোঁ তোৰ পাৰ্লাৰখন হ'ব পাৰ্লাৰৰ মানুহ এনেই ধুনীয়া অঁ মা আহিছিলে ন মাইনাক এইখিনিতে দিয়া কথা কৈছিলে কিন্তু এতিয়া দূৰ হ'ল যে নহ'ব আৰু নহ'লে বেলেগত দিলে ঠিক আছে তেতিয়াহ'লে পিছত আকৌ আমি চয়নিকা কোঁৱৰ আহিলে কৰিম তোমাৰ এইফালে ফেচিয়েল চলি আছে কি নামে একো নহয় চিম্পল লিভিং ইজ হাই থিংকিং তোৰ কিতাপটো ক'লে যাব তোৰ মিছেছ ইণ্ডিয়া চয়নিকা কোঁৱৰ লাইভ কৰিছোঁ আৰু এইফালে এয়া আমাৰ কাম চলিয়ে আছে বাইদেউগৰাকী তাৰপিছত আমি ইয়াতে ধাবা আছে ধাবাত আমি খাম ভিনদেউ অলপ ধাবা দিয়ক ৰেডি কৰক এইখন ভিনদেউৰ ধাবা এইখন মই ব্ৰেকফাষ্ট ৰেডি কৰিয়ে আনিছোঁ আৰু আমি নহ'লে অকণ ঘূৰি কৰি আহি খামি ন নহয় ৰাতিপুৱা মোক খবৰ আনিছোঁ আৰু কিবা এইজনীয়ে মোৰলৈ এয়া গিফ্ট লৈ আহিছে পূজাৰ গিফ্ট এয়াকে কয় বিপদৰ বন্ধু প্ৰকৃত বন্ধু আৰু সঁচাই মানুহে আচলতে স্বাৰ্থ নাই বন্ধুত্বত কোনো স্বাৰ্থ নাই তাই মোৰ পৰা একো নিবিচাৰে ময়ো কাহানিও কেতিয়াও একো নিবিচাৰোঁ কিন্তু তাই এয়া এই সোপা তাই কচমেটিক্স বস্তু আনিছে মোৰ এই সোপা কচমেটিক্স কিবা কিবি আনিছে জুৱেলাৰী আনিছে তাৰপিছত এয়া আনিছে পাৰ্চ এইটো তাই মোবাইল ফোনৰ পাৰ্চ আৰু আনিছে কাপোৰ বোলে এসোপাও এসোপা আৰু একচুৱেলি মই তাইৰ পৰা একো নিবিচাৰোঁ মই কোনো দিন তাইক জিন্স চাওক জিন্স একদম ব্ৰেণ্ডেড জিন্স আনিছে আৰু মোক এটা তাই টপ কিনিবলৈ আনিছে আৰু আনিছে এয়া চাদৰ মেখেলা এযোৰ চব চিলাই আনিছে এইবিলাক আৰু বাপৰে বা এখন চুন্নি হে হৰি এনেকুৱা চুন্নি এখন ল'বলৈ আমি বহু দিনৰ পৰা ট্ৰাই কৰিছিলোঁ কিন্তু অৱশেষত মোৰ সপোনটো চয়নিকাই পূৰা কৰিছে ব্লাউজ পিচ ইমানবোৰ বস্তু তই কেলে মোলৈ আনিছ মই তোক তই মোক ধৰুৱা কৰিব আহিছ তাৰপিছত আনিছে এইযোৰ গামোচা মেখেলাৰ ছেট হে ভগৱান তাৰমানে তই মোক বুঢ়া বনাই দিছ আৰু নিজে ডেকা হৈছ তাই গাভৰু হৈছে আৰু মোক বুঢ়া বনাই দিছে এয়া জিন্সো দিছে এইটো দিছে এইটো হাফ জেকেট আনিছে ঠাণ্ডা দিনৰ কাৰণে থেংক ইউ ভেৰি মাছ মাই ডিয়াৰ ডাৰ্লিং এণ্ড এগেইন ব্ৰিঙিং দিছ বেগছ অলছ' বেগ থেংক ইউ ভেৰি গুড তাই আনিছে ডুবাইৰ পৰা মোলৈ আনিছে বহুত দিনতে আনিলে কিন্তু ফাঁচি থৈ দিছে পিছফালেও ল'ব পাৰিবি অ'কে এইকেইটা ভেৰি গুড তই বস্তু দিছ বুলিয়ে নহয় আই এম প্ৰাউড অফ ইউ মাই ডিয়াৰ ডাৰ্লিং বস্তুৰ প্ৰতি মোৰ কোনো লোভ নাই আজিলৈকে কোনো লোভ নাই কিন্তু বন্ধুত্বটো হ'ল মানুহৰ নিস্বাৰ্থ সম্পৰ্ক য'ত কোনো একো স্বাৰ্থই নাথাকে ন দুলমণি য'ত হাজবেণ্ড এণ্ড ৱাইফৰো স্বাৰ্থ থাকে হাজবেণ্ডে কিবা এটা দিলেহে ৱাইফে ভাল পায় ৱাইফে কিবা দিলেহে হাজবেণ্ডে ভাল পায় আৰু বিশেষকৈ হাজবেণ্ড এণ্ড ৱাইফৰ শৰীৰটোৰ লগত বহুত কি থাকে
হেৰি থাকে, গতিকে কিন্তু বন্ধুত্বত কোনো ধৰণৰ মানে স্বাৰ্থ নাথাকে, সেইটোৱে মই ভাল পাওঁ। আৰু জীয়াই থকা দিনকেইটা এইদৰে সকলোৰে লগত মিলি জুলি থাকিব বিচাৰোঁ। কিন্তু তই মোক পাহৰি নাযাবি আৰু মইতো তোক কোনোদিন পাহৰি নাযাওঁৱেই। আৰু পৰাপক্ষত আমি এইদৰে সদায় মৰালৈকে থাকিম। জীৱনটো যিহেতু দুদিনীয়া, কেইদিন জীয়াই থাকিম। ঘৰ বাৰী কাৰো নিৰ্দিষ্ট নিজৰ ঠিকনা নাথাকে, মানুহৰ কাৰো নিজৰ ঠিকনা থাকে। একেবাৰে শেষ ঠিকনা আমাৰ হ'ল স্বৰ্গ, য'ত ভগৱানে লৈ যাব যেতিয়া, সেয়াই হ'ল শেষ ঠিকনা। গতিকে যিকেইটা দিন জীয়াই থাকোঁ মানুহে এইদৰে ফূৰ্তি তামচা কৰি থাকিব লাগে, মোৰ এইটোৱে। এয়া আমি আহি পালোহি পুৰণি গুদামৰ, য'ত নেকি কাঠৰ মূৰ্তিৰ পূজা হয়। আজি আমাৰ দুৰ্গতি নাথখিনিৰ ওচৰত আজি অষ্টমীৰ দিনা সেৱা ললোহি। সেৱা লৈ পেলাই গোটেই পৃথিৱীখনৰ যাতে শান্তি হওক, মংগল হওক, সুমংগল হওক তাৰে কামনা কৰিলোঁ। সকলোকে যাতে ৰোগ নিৰাময় হয়, সকলোকে যাতে আই গোসাঁনীয়ে সুস্থ শৰীৰে ৰাখে, সকলোকে সৎমতি সদগতি সৎ চিন্তা দিয়ে তাৰে কামনা কৰিলোঁ। আৰু আজি এই ইমান বছৰে নগাঁও ডিষ্ট্ৰিক্টৰে হৈ আমি নগাঁৱৰে হৈ এই কাঠৰ মূৰ্তি ভাৱ দেখা নাছিলোঁ। আজি যেনিবা আমাৰ মোৰ বান্ধৱীয়ে পপীৰ জহতে এই মূৰ্তিভাগ চাবলৈ আহিলোঁ। আৰু আমি আহি একদম পুৰণি গুদাম কাঠৰ মূৰ্তিজনৰ ওচৰলৈ আহিলোঁ। এইখিনি জেগাখিনি বাইদেউ ইয়াৰ নাম কি আছিলে জেগাখিনিৰ নাম? পুৰণি গুদাম কাঠৰ মূৰ্তিৰ পূজা হয়। এয়া বাইদেউ এগৰাকীক লগ পালোঁ। আৰু বহুত ভকত বৈষ্ণৱ আছে ইয়াতে, সকলো বহু পুৰণি, কিমান বছৰ? 100 বছৰ, 100 বছৰ আগৰ পুৰণি মূৰ্তি। আৰু এয়া বহুত ভকত বৈষ্ণৱ। আৰু আজি মহাষ্টমীৰ দিনা আই গোসাঁনীৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে পৃথিৱীখন আকৌ সুন্দৰ হৈ উঠক, সকলো ফালৰ পৰা বেমাৰ আজাৰ নিৰ্মূল হওক। আই গোসাঁনীয়ে যাতে যাবৰ সময়ত সকলোবোৰ লৈ যাওক, আমাক সুখ সম্পত্তি দি থৈ যাওক, সকলোকে দুখ দুৰ্গতিবিলাক নাইকিয়া হয়। ভোগ দিয়ে, সুধিছে দিব। আৰু আমি পূজাৰীৰ ওচৰলৈ আহিছোঁ। এয়া আমাৰ বাবা পূজাৰীদেৱে আমাক আশীৰ্বাদ দিলে, ফুট দিলে, জৰী দিলে। আৰু আজি বহু বছৰৰ পৰা চাম বুলি ভাবি আছিলোঁ কাঠৰ মূৰ্তি। কিমান বছৰ হ'ল ইয়াত? 180 বছৰ, 180 বছৰ পুৰণা এয়া কাঠৰ মূৰ্তি পূজা। আৰু ইমান দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ যদি আজি কৃপা কৰিলে, আই গোসাঁনীয়ে কৃপা কৰিছে, গতিকে আহিলোঁ। সকলোৰে সুখ হওক, মংগল হওক, পৃথিৱীখনৰ পৰা ৰোগ ব্যাধি নাইকিয়া হওক তাৰে কামনা কৰিলোঁ। আৰু এতিয়া আমি যাম মহামৃত্যুঞ্জয়। ভকত বৈষ্ণৱৰ ভিৰ হৈছে। আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ মৃত্যু। হেল্ল', এয়া আমি আহি মৃত্যুঞ্জয় মহামন্দিৰ পালোহি। মৃত্যুঞ্জয় মহামন্দিৰ। আৰু আজি পপীও দেখা নাছিল বাৰু, তাইক দেখাবৰ কাৰণে লৈ আহিলোঁ মৃত্যুঞ্জয় মহামন্দিৰ। আমি কিন্তু উদ্বোধনীৰ সময়তে আহিলোঁ। মই আৰু মিষ্টাৰ কেশৱ বৰা আহিলোঁ। আৰু এতিয়া এটা পবিত্ৰ মুহূৰ্ত, আজি ভিতৰলৈ সোমাব পাৰিম। তেতিয়া কিন্তু উদ্বোধনীৰ সময়ত আমাক ভিতৰত সোমাব দিয়া নাছিল। নালাগে দে উঠাই দে। আহিছে নাই চাব পথালিকে নাই মন্দিৰটোৰ ফালে যা, মন্দিৰটো পথালিকে দে। ভিডিঅ' হৈ আছে, ভিডিঅ' হৈ আছে নে নাই? ভিডিঅ' হৈ আছে। মৃত্যুঞ্জয় মহামন্দিৰ মই কৈ দিওঁ, ভিডিঅ'টো কৈ দে ক। এয়া আমি মৃত্যুঞ্জয় মহামন্দিৰত আজি আকৌ ব্ৰহ্মপুৰ ভেৰভেৰিত অৱস্থিত বিশ্বৰ ভিতৰত আটাইতকৈ ওখ যিটো শিৱলিংগ বুলি কোৱা হয়, ইয়াতে আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত। এইটো আমাৰ অতি গৌৰৱৰ কথা। উদ্বোধনীৰ সময়ত আহিলোঁ বাৰু, কিন্তু এতিয়া আমি আজি ভিতৰত প্ৰৱেশ কৰিম। ধন্যবাদ। তোমাৰ হৈ আছে নে নাই? ধুনীয়া হৈ আছে। আমি আহি মৃত্যুঞ্জয় মহামন্দিৰৰ ভিতৰ চৰা পালোহি। এয়া আৰু ইয়াত ভক্তগণ আছে। এটা পবিত্ৰ জেগা, যি ঠাইত আমি সমাগত হৈছোঁ। ভক্তিপূৰ্ণ, ইমান ঠাণ্ডা, শীতল লাগি গৈছে যেন এচিতহে আমি সোমাইছোঁ এনেকুৱা লাগিছে।
ভগৱান আছে ভগৱান আছে ওপৰৰ চৰা ওপৰত শিকাবা আছে ওপৰৰ চৰাটো আৰু এয়া বিষ্ণু শিৱ শংকৰ আৰু ভোলেনাথ ভোলা পাৰ্বতী শিৱ শংকৰ সকলো ভাৰতবাসীক নিমন্ত্ৰণ জনাইছোঁ আমাৰ নগাঁও ডিষ্ট্ৰিক্টত থকা এই মহামৃত্যুঞ্জয় মন্দিৰভাগ দৰ্শন কৰক আৰু ইয়াৰ যিটো পবিত্ৰতা এই পবিত্ৰতাটো উপভোগ কৰক সকলোৰে মংগল কামনা কৰিছোঁ সকলোৰে সুন্দৰ পৃথিৱী এখন আকৌ হওক সকলোকে এইদৰে ভগৱানে স্বজন এনেকুৱা এটা সকলো ভাৰতবাসীক আমি ইয়াতে মাতিছোঁ যিটো পবিত্ৰ মহাতীৰ্থভূমি বুলি কোৱা হয় আৰু এই মহাতীৰ্থভূমিত আমি আজি উপস্থিত হৈছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ যিহেতু বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ শিৱলিংগটো বুলি কোৱা হৈছে ইমান ধুনীয়া এটা পৰিৱেশ আৰু এই ধুনীয়া পৰিৱেশটোত এই মন্দিৰভাগ অনুষ্ঠিত চাৰিখন গেট আছে আৰু চাৰিখন গেটে এইদৰে একে সম্পূৰ্ণ একে এয়া একদম লিংগৰ তলত আমি আৰু সুন্দৰ ৰাউণ্ডটো ঘূৰাই গোটেইটো ৰাউণ্ড ঘূৰিলৈ সেই একে মহাভক্তগণ আজি অষ্টমী পূজাৰ দিনা সমাগত হৈছে আৰু দেৱী মা গোসাঁনীক দুৰ্গা গোসাঁনীক প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে দিনবোৰ সুখৰ হওক সকলো ফালৰ পৰা জয় জয়মৰ হওক বিপদ বিঘিনিবোৰ সকলো আঁতৰি যাওক আৰু এখন সুন্দৰ পৃথিৱী আই গোসাঁনী মহা দুৰ্গা দেৱীয়ে যাতে আমাক আকৌ দান দিয়ক তাৰে কামনা কৰিছোঁ সকলোৰে সুন্দৰ স্বাস্থ্য আৰু সুভৱিষ্যত কামনা কৰি আজিৰ এই মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ ভাগটো দেখুৱালোঁ আগতে বাৰু বাহিৰত আহিছোঁ কিন্তু এনেকৈ ভিতৰত সোমাব পৰা নাছিলোঁ যিহেতু এতিয়া আহি খুব পবিত্ৰ আকৌ সোমাম আচোন আকৌ অকণ সোমাই থাকক অলপ সময় থাকক ঠাণ্ডা হেল্ল' এতিয়া আমি এয়া ভোগ খোৱাত আছোঁ এয়া এতিয়ালৈ ভোগ বিতৰণ হৈ আছে আৰু এই মন্দিৰলৈ যিমান যাত্ৰী নাহক হাজাৰ হাজাৰ যাত্ৰীক এইদৰে ভোগ খুৱাই আছে আৰু সেইটো আমি যাব ওলাইছোঁ মৃত্যুঞ্জয় মহামন্দিৰৰ পৰা আৰু এয়া কাৰ্যকৰী সমিতি তেখেতসকল দাদাসকলক লগ পালোঁ বহুত ভাল লাগিলে আমি আকৌ আহিম তাই 2 বছৰ পিছত আকৌ আহিব ডুবাইৰ পৰা তেতিয়া আমি আকৌ আহিম আজি বিদায় লাগিছোঁ পুনৰ ভগৱানে যাতে সকলোকে কুশলে ৰাখক মংগলে ৰাখক আৰু এই দুখ দুৰ্গতিবোৰ নাইকিয়া কৰি দুৰ্গতি নাশিনী দুৰ্গা মায়ে সকলোবোৰ লৈ যাওক তাৰে কামনা কৰি আজিৰ আমাৰ ভিডিঅ'টো এতিয়া আমি আহি জুচ কফি দোকানত সোমালোঁ আইচ কফি সোমালোঁ আৰু এখন আছে নগাঁও চাৰিআলি এতিয়া আমি সোমাইছোঁ নগাঁও এতিয়া আমি মিল্ক শ্বেক আৰু আইচ কফিয়ে সামৰণি মাৰিম ইয়াৰ পিছত গৈ আছে চাওমিন চিকেন চাওমিন আৰু ড্ৰাম ষ্টিক গৈ শেষ কৰিম আৰু সেইটো খাম মোৰ বাৰ ঘৰ ৰাখী বৰা দুলমণিৰ ঘৰত আৰু তাইৰ হাজবেণ্ডে বনাই বৰ ধুনীয়াকৈ বনাই আমি দেখিমগৈ আৰু ইয়াৰ পিছতে আমি দুইজনী বিদায় মাগিম ধন্যবাদ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকো আহিবচোন মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু পুৰণি গোদামৰ কাঠৰ দুৰ্গা গোসাঁনীৰ মূৰ্তিভাগ চাবলৈ সকলোকে পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মহাষ্টমীৰ শুভেচ্ছা জনালোঁ
সকলোকে মংগলেৰে